তো হেই দোস্ত, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাণজিত ব্লগ। আৰু দোস্ত গুড মৰ্ণিং সকলোকে। আৰু এইফালে সূৰ্য উঠাই নাই, চাওক মই এতিয়া চাহ খাই আছোঁ। আৰু দোস্ত সূৰ্য ওলাই গ'ল, চাওক। এটা ভাল খবৰো আছে আজি, আজি আমাৰ ৰিজাল্ট দিব দোস্ত, ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিব। তো কিবা হয় ৰিজাল্ট নাজানো, ঘৰৰ কামত লাগি যাব আৰু হোলীৰ পিছৰ পৰাই আমাৰ লাগলি বাৰে একদমতে শেষ কৰি দিব। এইবিলাক প্লাষ্টাৰ কৰিব আছে, এইবিলাক প্লাষ্টাৰ কৰা নাই, ভিতৰতো প্লাষ্টাৰ চাষ্টাৰ একো কৰা নাই দোস্ত। এইটো খালটোত যে চাওকচোন, এইবিলাক গাছ আছে, এইবিলাক সৰু সৰু যি জংঘলকেইটা আছে, এইটো ডালত মই সিদিনা এটা ব্লগ বনাইছিলোঁ, এতিয়া উঠি পিনে কেইদিনত ডাঙৰ হৈ গ'ল চাওকচোন একবাৰ। আপোনালোকৰো খালত আছে নে নাই কমেণ্ট কৰি ক'বচোন। এইবিলাক ফালে চাওক কি ধুনীয়া খেতি, ভালে আছে। তো মই যাই আছোঁ, এইবিলাক চাওক মুৰ্গী, এইবিলাক ব্লগ আছিল, ভাল লাগিলে লাইক কৰি দিব, ছাবস্ক্ৰাইব ভিডিঅ' কাৰণে কৰি দিব। আৰু দোস্ত হোলী আহিলে আৰু মাজত আৰু একদিন আছে, সোমবাৰে হোলী। তো হোলীৰ সৈতে ৰখি থাকক, এইটো এটা ব্লগ আছে।